কৈছে ইহঁতে আমি বাংলাদেশ বনাম এইবিলাক কৈছে আমাৰ সন্মুখতে কৈছে বাংলাদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ হোৱা অবৈধ অনুপ্ৰৱেশ হৈছে এই অঞ্চলটোৰ সুৰক্ষা আৰু অস্তিত্বৰ বাবে বৃহত্তম ভাবুকি খৰিয়াজতে কিছুমান সন্দেহিত মানুহ আহি বহিছে কাৰোবাক এজন ফাদাৰ বনাই ল'লে তেওঁলোকে পইচা বোলে মাটি কিনিছে কিন্তু ইয়াত 150 বিঘাত 1.5 কাঠা মাটি এতিয়া খালী নাই কবৰস্থান হ'ল মাদ্ৰাছা হ'ল 2001 চনত অসমৰ 23খন জিলাৰ ভিতৰত 6খন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ হ'ল অথচ স্বাধীনতা লাভৰ সময়ত কোনো জিলাতে মুছলমান সংখ্যাগৰিষ্ঠ নাছিল 74% মুছলমান জনসংখ্যাৰে ধুবুৰী শীৰ্ষত থাকিল প্ৰশাসনৰো কিছু হাত আছে আৰু বাহিৰৰ পৰা মানুহ আহি ৰাতিৰ ভিতৰতে ঘৰদুৱাৰ বান্ধি জামিন আবেদনকাৰী 50%তকৈও বেছি আবেদনকাৰী হ'ল বাংলাদেশী মূলৰ মুছলমান মানুহ এই মাটিৰ মানুহ আমি অসমীয়া মুছলিম যিসকল আছোঁ আমি নিকেশ হৈ যাব ওলাইছোঁ চাৰিওফালে মুছলমানবিলাকে আমাক ঘেৰি ধৰিছে আৰু অসমত অসমী 2040 বা 2047 চনৰ ভিতৰত সংখ্যালঘু হ'ব সিহঁতে বাংলাদেশৰ পৰা আমাৰ আহি বসবাস কৰে আমাৰ সুবিধা লয় আমি ক'ত যাম যদি অসম সুৰক্ষিত তেতিয়াহে ভাৰত সুৰক্ষিত